মিজো সীমান্তত হোৱা সীমা বিবাদৰ কাৰণে অসমৰ যি বীৰ জোৱানসকলে দেশৰ বাবে প্ৰাণ আহুতি দি শ্বহীদ হ'ল, আজি স্বাধীনতা দিৱস উপলক্ষে তেওঁলোকৰ আত্মা শান্তিৰ বাবে অচ্ছসিক্ত নয়নেৰে একাজলি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। লগতে এই কবিতাটো শ্বহীদসকলৰ বাবে উৎসৰ্গা কৰিলোঁ। মাও, আজি মই শুই পৰিলোঁ ধৰিত্ৰীৰ বুকুত, সেই মিজো দুৰ্বৃত্ত গুলীয়ে মোৰ বুকু ভেদি গ'ল মা। সিহঁতৰ হৃদয়বোৰ যেন ইমান কঠিন আছিল, আমি গমকে নাপালোঁ। আমি সিহঁতক বাৰে বাৰে কৈছিলোঁ যে আমালৈ গুলি নকৰিবা, আমিও গুলি নকৰোঁ। কিন্তু সিহঁতে আমাৰ আবেগ অনুভূতিবোৰ বুজি নাপালেও মা। হঠাতে শুনিলোঁ গুলীৰ গুৰুম গুৰুম শব্দ। দেখিছোঁ মোৰ সতীৰ্থ কেইজন ঢলি পৰিছে। ভাবিবকে সময় নাপালোঁ, বাচিমেনে বচামে। আৰু তেতিয়াই মোৰ বুকুৱেদি ভেদি গৈছিল মিজো দুৰ্বৃত্তৰ গুলী। আৰু ময়ো তেতিয়া লেইলাপুৰত ঢলি পৰিছিলোঁ। পিছে মা, মোৰ সতীৰ্থ কেইজনৰ বহুত আশা আছিল। এজনৰ যদি আছিল এমাহ পিছত বিবাহৰ দিন, আনজনো আছিল আকৌ সন্তানৰ ভৱিষ্যতৰ চিন্তা। পিছে মাও, সকলো আশাৰ নিমিষতে চুৰমাৰ হৈ গ'ল। আচলতে সেই মিজো দুৰ্বৃত্তবোৰ মানুহ নহয় মা, সিহঁত হৈছে আচলতে মানুহৰ মুখা পিন্ধি থকা একোজন দানৱহে। পিছে মাও, মোৰ কথা ভাবি দুখ নকৰিবি দে। দেউতা আৰু দাদাকো তই বুজাবি। মোৰ কথা ভাবি সিহঁতক দুখ কৰিব নিদিবি দে মা। আজি মই দেশৰ বাবে দহৰ বাবে যুঁজি ধৰিত্ৰীৰ বুকুত শুই পৰিছোঁ মা। আজি মই তহঁত সকলোৰে পৰা মাগিলোঁ জীৱনৰ শেষ বিদায়।